Good evening guys. আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো কৰিলোঁ কাৰণ মোৰ এক্সাম চলি আছিল সো মই একো ভিডিঅ' বনাব পৰা নাছিলোঁ গতিকে আজি যেহেতু 31 ডিসেম্বৰ সো মই ভাবিলোঁ সবেই চাগে খানা যোগাৰ কৰি আছে গতিকে আমিও সৰুকে কৰিছো ইমান বৰ বিশেষকে কৰা নাই কাৰণ এক্সাম যেহেতু এতিয়ালৈকে বৰ্তমান শেষ হোৱা নাই এক্সাম চলি আছে গতিকে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোৰে যাতে আগন্তুক বছৰটো ভালে কুশলে যায় গতিকে এতিয়া মই ভাবিলোঁ আজি যেহেতু সৰুকে হলো খানা এটা খাম গতিকে আপোনালোককো দেখাও আপোনালোকে ভিডিঅ'টো চাব লগতে লাইক কৰিব কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব গতিকে চাওকচোন আজি কেনেকেনো যায় 31 ডিসেম্বৰটো আৰু আপোনালোকৰো কেনেকে আপোনালোকে আয়োজন কৰিছে জনাব কমেন্টত গতিকে লেটস গো এতিয়া আমি ওলাই আহিছো মানে অলপ বজাৰ কৰিবলৈ আহিছো গতিকে আমি এতিয়া অলপ বজাৰ কৰিমগে সো আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখাম বজাৰখন কেনেকুৱা গতিকে কি কিনো চাই থাকিব দিয়কচোন এপো ফুলকবি কেনেকৈ দিছে এটো এতিয়া আমি আজি আনি থৈ দিছো খাবৰ কাৰণে গতিকে আজি 31 ডিসেম্বৰ বুলি আজি এটো চলি যাব আপোনালোকে চাব ভিডিঅ'টো এতিয়া গুছোৱা হৈ গল কিন্তু ইয়াক এতিয়া ভালকে সাফা কৰি ল'ব লাগিব গতিকে সাফা কৰি লওঁ আমি আহি বজাৰৰ পৰা পালোহি জাস্ট গতিকে আপোনালোকক দেখুৱাম এতিয়া খানা অলৰেডি সব বস্তু ৰেডি কৰা হৈছে কিন্তু কাটিব কৰিব আছে গতিকে আপোনালোকক লাহে দেখাইছো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে এতিয়া খানা ষ্টাৰ্ট কৰিম আৰু এয়া চাউল তিয়াই থোৱা আছে এয়া মাংস ইলা নহৰু এয়া কাটা মানুহে কাটি আছে এয়া সবে কাটি আছে গতিকে আমি এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব হাই এতিয়া আমি এয়া কাটি আছো আপোনালোকক দেখাম কাটি হলে বনোৱাখিনি গতিকে আপোনালোকও চাগে পুৰা খানা চলি আছে জনাব কেনেকে খানা খাইছে আপোনালোকে এতিয়া এয়া জুই ফুৰা ধৰি থকা হৈছে ডেক্সি পাতা হৈ গৈছে এতিয়ালৈকে আমাৰ খানা এয়া ষ্টাৰ্ট হ'ব আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে পোলাও বনোৱা হ'ব গতিকে এইখিনি পোলাও কাৰণে এইখিনি ৰখা হৈছে এয়া চাউল ধুই পেলাই অলপ তিয়াই পেলাই শুকুৱাই থোৱা হৈছে গতিকে দেখুৱাম আপোনালোকক কেনেকে বনাও এয়া এতিয়া ৰিফাইনখিনি দিছো এইখিনি ৰিফাইনখিনি দি দিয়া হৈছে ৰিফাইনখিনি অকণমান গৰম হোৱাৰ পাছতে আমি এইখিনি কাটি থোৱা ফ্ৰেঞ্চ বিন গাজৰ তাৰছত কিচমিচ তাৰছত তেজপাত এনেকে এইখিনি মছলা এইখিনি দি দিয়া হ'ব এতিয়া তেজপাতখিনি দি দিয়া হ'ব তেজপাত আৰু এইখিনি লং আৰু ইলাইচিখিনি লং ইলাইচি দি দিয়া হৈছে গতিকে তাৰ পিছত আমি এইখিনি অকমান হোৱাৰ পিছত আমি অকমান পিয়াজ দি দিম পিয়াজখিনি দিয়াৰ পিছতে চেনি আৰু এইখিনি অকমান চেনি আৰু নিমখ আৰু সোৱাদ অনুসাৰ আৰু এইখিনি আমি গাজৰ ফ্ৰেঞ্চ বিন আৰু কিচমিচ বাদাম এয়া দি দিম এইখিনি আমাৰ এতিয়া পোলাওখিনি দিয়া হৈ গৈছে অকমান ধোৱা হৈ আছে গতিকে বেছি ক্লিয়াৰ আহা নাই কিয়া গতিকে এইখিনি এতিয়া আমি ঢাকনি মাৰি থৈ দিমগে বেছি মানুহ নাই কি আমাৰ 4-5টা মান মানুহ গতিকে কম পৰিমাণে বনাইছো কাৰণ আমাৰ ৰুটিও হ'ব আৰু আইটেম আছে আপোনালোকক দেখাম বাৰু শেষত গতিকে এইখিনি এতিয়া বহাই থৈ দিম আমি মাংস খৰিকাত দি থকা হৈছে এয়া সবেই চাগে ভাল পায় ন খাই আমিও ভাল পাওঁ মইতো বহুত ভাল পাওঁ এটো খাই সকলোৱে চাগে ভাল পায় গাহৰি হলে বেছি ভাল লাগে যেহেতু এতিয়া উপায় নাই চিকেনকে আমি এনেকে কৰিছো আৰু এইখিনি আমাৰ এতিয়া পুৰা মাংসখিনি হৈ গৈছেগে আমি এতিয়া খাব পাৰো এইখিনি
এয়া আমাৰ এতিয়া মাংসখিনি বনাই থকা হৈছে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ অলপ প্ৰব্লেম হোৱাৰ কাৰণে গতিকে এইখিনি এতিয়া হৈ আছে এয়া মাংসখিনি হৈ গৈছে আমাৰ খানা ৰেডি হৈ গ'ল এয়া পোলাও এয়া মাংস এয়া ৰুটি এয়া চালাড গতিকে এয়া চবকে এয়া দিছোঁ খাবলৈ এয়া খুৰীহঁত এয়া খুৰা একদম চকীত এয়া পোৱালি এয়া চবেই আমি এতিয়া খাম আৰু এতিয়া আমাৰ খানা খাই হৈ গ'ল বিশেষকৈ আজি খানাটো মানে বহুত পুতুককৈ হোৱা নিচিনা হ'ল কাৰণ মোৰ যিহেতু এক্সাম চলি আছে চ' মায়ে খানা ইমান খাব দিয়া নাছিলে যদিও ওচৰৰ কাষৰ খুৰাজনে কোৱা কাৰণে তাহাঁতৰ ঘৰতে খালোঁ খানাটো আমাৰ ঘৰৰ লগতে আৰু তাতে গৈ খানাটো খালোঁগৈ বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ গতিকে আপোনালোকেও চাগে বহুত এনজয় কৰিছে কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা ধৰণৰ এনজয় কৰিলে গতিকে আমাৰ 2 তাৰিখে এক্সাম আছে চ' মই এতিয়া অকণমান পঢ়িবও লাগিব আজি নিউ ইয়েৰটো তেনেকেই গ'ল আৰু এক্সামৰ মাজতে উপায় নাই আৰু গতিকে গুড নাইট আকৌ পুনৰ লগ পাম ভিডিঅ'টো লাষ্টলৈকে চাব চাই পেলাই কমেণ্ট কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে বাই বাই